নমস্কাৰ। আজি আমি মুদ্ৰাৰ লগত জড়িত আৰু এটা বিষয়ৰ ওপৰত আলোচনা কৰোঁ। সেইটো হৈছে মুদ্ৰাৰ যোগান বা সাপ্লাই অফ মানি। সাপ্লাই অফ মানি বুলি ক'লে আমি বুজো যে এটা নিৰ্দিষ্ট সময়ত এখন দেশত জনসাধাৰণৰ হাতত যিমান টকা মজুত থাকে তাক আমি মুদ্ৰাৰ যোগান বা সাপ্লাই অফ মানি বুলি কওঁ। এই ক্ষেত্ৰত কিন্তু এই যোগান শব্দটোৱে কেন্দ্ৰীয় বেংক, এখন দেশৰ কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংকসমূহৰ হাতত থকা মুদ্ৰাৰ বিষয়ে নকয়। কেৱল মাত্ৰ জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান, অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় থলুৱা চৰকাৰৰ হাতত থকা মুদ্ৰা যিখিনি ব্যৱহাৰৰ কাৰণে তেওঁলোকে ৰাখে সেইখিনি মুদ্ৰাৰ যোগানত অন্তৰ্ভুক্ত কৰা হয়। মুদ্ৰাৰ যোগানৰ ধাৰণাটো আমি মজুত আৰু প্ৰবাহ, ষ্টক আৰু ফ্ল' এই দুইটা হিচাপতে ক'ব পাৰোঁ। যদি আমি এক নিৰ্দিষ্ট সময়ত জনসাধাৰণৰ হাতত থকা মুদ্ৰাৰ হিচাপৰ কথা কওঁ তেতিয়াহ'লে তাক মজুত অৰ্থত বা ষ্টকৰ অৰ্থত ব্যৱহাৰ কৰিব পাৰোঁ। আনহাতে যদি আমি সেইদৰে এটা নিৰ্দিষ্ট সময় ধৰি যোৱা 10 বছৰৰ পৰা যদি আমি হিচাপ কৰোঁ যে মুদ্ৰাৰ কিমানখিনি মুদ্ৰাৰ যোগান হৈছিলে তেতিয়াহ'লে তাক আমি প্ৰবাহ বা ফ্ল' বুলি ধৰিব পাৰোঁ। আৰু সেইদৰে এই যিটো আমি মুদ্ৰাৰ যোগানৰ কথা কৈ আছো তাত কাগজী নোট, ধাতৱীয় মুদ্ৰা, কইন আৰু পেপাৰ মানি এইবোৰ আৰু চলিত আমানতো ইয়াৰ অন্তৰ্ভুক্ত হয়। কিন্তু আমি এইটো কথা মনত ৰখা উচিত যে মুদ্ৰাৰ যেতিয়া আমি যোগানৰ কথা কওঁ তেতিয়া কেন্দ্ৰীয় বেংকত থকা মুদ্ৰা, কমাৰ্চিয়েল বেংক বা ব্যৱসায়িক বেংকবোৰত থকা মুদ্ৰা কিন্তু আমি ইয়াত অন্তৰ্ভুক্ত নকৰোঁ। ধন্যবাদ।